Hello friends, good morning. আজি মই আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো। হয়তো মই যোৱা দুদিন ব্লগ দিব পৰা নাছিলো আৰু এয়া মাই ৰাতিপুৱাতে উঠি চাউল কেইটামান তিয়াই থৈ দিছিলে কাৰণ গুৰি কৰি পেলাই ৰ'দত শুকাই থৈ দিব। এনেকৈ থলে পিঠা চিঠা খাবলৈ সুবিধা হয় নহয় জানো, যিহেতু ঠাণ্ডাৰ সিজন আৰু অকণমান ঘৰতে খেতি কৰিম বুলিও ভাবিছো। এনেই মানে খোৱাৰ কাৰণে যাও, মই নিজে এতিয়া কোৰ মাৰিম, উপায়তো নাই। ফ্ৰেণ্ডছ, হ'ব বাৰু ছোৱালী, যদি মনেৰে ভাবো কৰিম বুলি তেন্তে ল'ৰাৰ কামো কৰিব পৰা যায় নহয় জানো। আৰু যিহেতু আমাৰ ঘৰত পুৰুষ মানুহ নাই, মা আৰু মই অকলে থাকো। দেউতা থাকোতে মায়ে কৰিছিল আৰু বৰ্তমান মাৰো গাটো বৰ বেছি ভাল নাথাকে, ঔষধ পাতি খাই থাকে বাৰু। আৰু এইফালে পথাৰত ধান কটাও হৈ গ'ল, খুব ধুনীয়া বতাহ মেলি আছে। যিহেতু দিনৰ ভাগত খুব চোকা ৰ'দ দিয়ে, অলপ চলপ মলয়া বতাহ মেলিলে ভাল লাগে নহয় জানো। আৰু আমাৰ পথাৰখন খুবেই ডাঙৰ, দূৰ দূৰণিলৈকে ইমূৰ সিমূৰ পথাৰে পথাৰ। আৰু আমাৰ গাঁওখনো খুবেই ডাঙৰ হয়। আৰু যিহেতু মই গাঁৱলীয়া ছোৱালী, মই এনেকৈয়ে থাকোঁ পথাৰৰ মাজত। মই খেতি বাতি খুবেই ভাল পাওঁ আৰু বেছিভাগ মই ছাগলী কুকুৰাৰ লগতে লাগি ভাগি থাকোঁ। এতিয়া মই অকণমান খেতি কৰিম বুলি কোৰ মাৰি আছোঁ, নকৰিলেতো উপায় নাই। আৰু কোৰ মাৰা হোৱাৰ পিছত তাৰ লগতো অকণমান লাগি দিওঁ। এয়া মায়ে চাউলৰ গুৰি চালনি মাৰি আছে আৰু গ্ৰাইণ্ডাৰত ময়ে মাৰি দি আছোঁ বাৰু, কাৰণ মায়ে অকলে নোৱাৰিব আৰু বহুতখিনি চাউলো তিয়াই থৈ দিছিলে। যিহেতু আমাৰ ঘৰত কুকুৰাৰ বহুত উৎপাত, মায়ে চাউলৰ গুৰিখিনি ঘৰতে শুকাবলৈ দিলে। আৰু আমাৰ ঘৰত খিৰিকীৰে খুব ধুনীয়া ৰ'দো পৰে। আৰু এইফালে মোৰ কুকুৰাজনীয়ে কণী দিব হ'বলা। আৰু এয়া চাওক, মায়ে দুভাগ কৰি শুকাবলৈ দিছে চাউলৰ গুৰিখিনি, যিহেতু এখনত নুজুৰে আৰু অকণমান পাতল কৰি দিলে সোনকালে শুকাব নহয় জানো। এতিয়া মই লেতেৰাবোৰ অকণমান ঝাৰু মাৰি দি আছোঁ। ফ্ৰেণ্ডছ, মোৰ ফুলডাল চাওকচোন, কিমান ধুনীয়া লাগিছে। এই ফুলডালৰ নামটো মই নাজানো, কোনোবা কমেণ্ট কৰি জনাব নেকি। আৰু এনেও নিজৰ ঘৰখন চাফ চিকুণ কৰি ৰাখিব লাগে নহয় জানো। মই কিন্তু খুব চাফা কৰিয়ে ৰাখোঁ আৰু ডিচিপ্লিন, আৰু নিজৰো মনটো কিবা এটা ভাল লাগি থাকে নহয় জানো। আৰু ৰাতিপুৱাৰে পৰা একাপ চাহ খাইয়ে আছোঁ, খুব ভোকো লাগিছে। আৰু মায়ে এয়া পিঠা আৰু চাহ বনাই আনিলে। পিঠা বনোৱা আকৌ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, মায়ে খুব খৰধৰকৈ বনালে বাৰু। ফ্ৰেণ্ডছ, এইটো পিঠা কাৰ কাৰ প্ৰিয় মোক কমেণ্ট কৰি জনাবচোন। মায়ে বোলে আজি দুপৰীয়াৰ সাজত লাই পাত ভাজিব, তাকে মই চাফা কৰি কাটি দি আছোঁ। আৰু যিহেতু আজি বজাৰ নাই ওচৰত, মাছ মাংস আনিব পৰা নাই, আজি দুপৰীয়াৰ সাজ নিৰামিষে হ'ব। আৰু মাছ মাংসতকৈ নিৰামিষ খাদ্য খাই খুবেই ভাল লাগে নহয় জানো। আৰু মোৰ আজি দুজনী কুকুৰাই দুটা কণী দিলে। কেইদিনমান আগত মোৰ এজনী কুকুৰাও হেৰাইছে, মনত খুব দুখ লাগিছিল। এতিয়া মই কোৰ মাৰি থোৱা ঠাইখন অকণমান চাফা কৰি দি আছোঁ, কাৰণ ইয়াত গছৰ পাত শিপা বহুত আছিলে। এনেই খোৱাৰ কাৰণে দুই এডাল কিবা কিবি ছটিয়াম আৰু। বহুতখিনি যে খেতি কৰিম সেইখিনি মই সক্ষমো নহয়। লগৰ কাম লগত যদি কৰা যায়, কামৰ বহুত আয় হয় নহয় জানো। আৰু মই লগৰ কাম লগত কৰিয়ে ভাল পাওঁ। আৰু জাবৰবিলাকো এঠাইত জমা কৰি থৈ দিওঁ মই, পিছত বহুতখিনি গোট খালে এদিনতে জ্বলাই দিওঁ বাৰু। ইফালে বেলি মূৰৰ ওপৰত আৰু মায়ে ভাত খাবলৈ মাতিছে। আজি দুপৰীয়া সাজত আমাৰ এয়াই, মায়ে ভাত সাজি আছে। আজি তলতে খাম বাৰু, যিহেতু ৰ'দ অকণমান ওলাই আছে। আৰু মায়ে আজি খুব ধুনীয়া দালিও বনাইছে। চাওকচোন ফ্ৰেণ্ডছ, আবেলি 4:30 বাজেই, দিনটো যে ইমান ছুটি। আৰু এইডাল মই হাউলিৰ ৰাস পূজাৰ পৰা আনিছিলোঁ। দুৱাৰৰ মুখত দিলে ঘৰখনৰ কিবা এটা সৌন্দৰ্য উঠি আহে নহয় জানো। ৰাতি হ'বই আৰু বেলিমাৰ যাবই আৰু। এই নাৰিকল জোপাই বা কেতিয়া ফল দিব নাজানো। এতিয়া মা মই আহিছোঁ গুটি ছটিয়াবলৈ, থৈ দিওঁ ছটিয়াই, হ'লেও হ'ব নহ'লে নাই আৰু। এয়া মই কিবা কিবি গুটি ছটিয়াই থলোঁ। নেটখন কালি দিব লাগিব, আজি দিয়া নহ'লে। আমাৰ ইয়াত কুকুৰাৰ বহুত উৎপাত। আৰু ফ্ৰেণ্ডছ, সন্ধিয়াৰ পথাৰত আমাৰ ইয়াত ল'ৰাবোৰে সদায় খেলিবলৈ ওলায়। ফ্ৰেণ্ডছ, মোৰ চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰি দিবচোন। আৰু মই ভিডিঅ'বোৰ বহুত কষ্ট কৰি বনাওঁ। এতিয়া অন্ধাৰো হ'ব, ছাগলীজনীও লৈ যাওঁ ঘৰত। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।